বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে 10টাত জানিবলগীয়া আচৰিত ধৰণৰ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ আৰু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আপোনালোকৰ হাতত থাকিব 5 ছেকেণ্ডকৈ 5 ছেকেণ্ডকৈ যদি অধিক সময় প্ৰয়োজন হয় তেনেহ'লে ভিডিঅ'টো প'ষ্ট কৰিব আহকচোন আমি প্ৰশ্নটো কেইটাফালে আগবাঢ়োঁ প্ৰথম কুৱেশ্যনটো হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ চাহ গৱেষণা কেন্দ্ৰটো ক'ত আছে সময় আৰম্ভ শুদ্ধ উত্তৰটো হ'ল বি যোৰহাট 2 নম্বৰ কুৱেশ্যন হ'ল পৃথিৱীৰ সৰ্ববৃহৎ উপসাগৰখনৰ নাম কি সময় আৰম্ভ শুদ্ধ উত্তৰটো হ'ল বি মেক্সিকো উপসাগৰ 3 নম্বৰ কুৱেশ্যন হ'ল কোনখন মহাদেশক অন্ধকাৰ মহাদেশ ৰূপে জনা যায় সময় আৰম্ভ শুদ্ধ উত্তৰটো হ'ল এ আফ্ৰিকা মহাদেশ হয় বন্ধুসকল আফ্ৰিকা মহাদেশক অন্ধকাৰ মহাদেশ ৰূপে জনা যায় 4 নম্বৰ কুৱেশ্যন হ'ল গুৱাহাটী শিল পুখুৰীটো কোনজন আহোম ৰজাৰ দিনত খন্দোৱা হৈছিল সময় আৰম্ভ শুদ্ধ উত্তৰটো হ'ল ডি ৰাজেশ্বৰ সিংহ 5 নম্বৰ কুৱেশ্যন হ'ল ভাৰতীয় ৰাষ্ট্ৰীয় সেনা ক'ত গঠন হৈছিল সময় আৰম্ভ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল চি জাপান হয় বন্ধুসকল ভাৰতীয় ৰাষ্ট্ৰীয় সেনা প্ৰথমে জাপানত গঠন কৰা হৈছিল 6 নম্বৰ কুৱেশ্যন হ'ল কোনজন মোগল সন্মাতৰ সমাধি ভাৰতৰ বাহিৰত আছে আপুনি জানেনে এনেধৰণৰ 10টা জানিবলগীয়া প্ৰশ্ন উত্তৰ পাবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব এই প্ৰশ্নটোৰ উত্তৰ হ'ল ডি জাহাংগীৰ 7 নম্বৰ কুৱেশ্যন হ'ল চেন্নাইত অৱস্থিত ভাৰতৰ দীৰ্ঘতম সাগৰৰ তীৰৰ নাম কি সময় আৰম্ভ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল এ মেৰিনা সাগৰ তীৰ 8 নম্বৰ কুৱেশ্যন হ'ল কোনখন ৰাজ্যই মহিলাৰ বাবে 181 জৰুৰী হেল্পলাইন মুকলি কৰিছে এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো প্ৰায় পৰীক্ষাতে আহি থকা দেখা গৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি অসম আপোনালোকে জানেনে প্ৰথমে এই অসমতেই মহিলাৰ বাবে 181 জৰুৰী হেল্পলাইন মুকলি কৰিছে বৰ্তমান এতিয়া ভাৰতৰ সকলো ৰাজ্যতে মুকলি কৰা হ'ল 9 নম্বৰ কুৱেশ্যন হ'ল পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদীদ্বীপ ভাৰতৰ ক'ত অৱস্থিত সময় আৰম্ভ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ল চি অসম অন্তিম কুৱেশ্যনটো হ'ল মহাত্মা গান্ধীক কেতিয়া হত্যা কৰা হয় সময় আৰম্ভ শুদ্ধ উত্তৰটো হ'ল বি 1948 চনৰ 30 জানুৱাৰী মোৰ এই ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব থেংক ইউ